हेलो गाइज मैं अर्चना और अर्चना किचेनলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত ঘৰতে বনাব পৰা ফেচ পেক এটা লৈ আনিছো। ফেচ পেকটোৰ বাবে আমাক বেছি বস্তুৰ প্ৰয়োজন নাই, মাত্ৰ 3টা বস্তুৰ প্ৰয়োজন হয় আৰু সেই 3টা বস্তু সকলোৰে ঘৰতেই থাকে। আৰু বলকচোন ফেচ পেকটো কেনেকৈনো বনাইছো চাই লওঁ। ফেচ পেকটোৰ বাবে মই লৈছো অকণমান বেচন আৰু তাত মই মিক্স কৰি দিম মৌজোল অকণমান। এয়া মৌজোল আৰু নেমু ৰস অকণমান মই চেপি দিম। এই 3টা বস্তু এতিয়া মই হাতেৰে মিক্স কৰি লৈছো। আপোনালোকে ইচ্ছা কৰিলে চামুচো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু হাতেৰে যেহেতু ব্যৱহাৰ কৰিম সেইকাৰণে হাতেৰে মই মিক্স কৰি লৈছো। এতিয়া বস্তুখিনি দেখিবলৈ এনেকুৱা হৈছে। এতিয়া ইয়াক আমি সম্পূৰ্ণ মুখখনত লগাই ল'ম আৰু এয়া মই এফালৰ পৰা লগাই গৈছো। এনেকৈ মই সম্পূৰ্ণ মুখখনত লগাই ল'ম আৰু 15 মিনিট সময় ৰাখি থম। এইখিনি 15-20 মিনিট বা তাতকৈ আধা ঘণ্টা সময় ৰাখি থব পাৰে, এইটো সম্পূৰ্ণ নিজৰ কথা আপোনালোকৰ। আৰু আধা ঘণ্টা ৰাখিলে আধা ঘণ্টা পিছত এইখিনি নৰ্মেল পানীৰে ধুব লাগিব। মই এতিয়া 15 মিনিট সময় ৰাখি থম আৰু 15 মিনিট পিছত মই নৰ্মেল পানীৰে ধুই দিম আৰু 15 মিনিট পিছত আপোনালোকক লগ পাই আছো। এয়া 15 মিনিট পিছত মোৰ মুখখন সম্পূৰ্ণকৈ শুকাই গৈছে। এতিয়া মই মুখখন নৰ্মেল পানীৰে ধুই দিম আৰু 15 মিনিট পিছত মই আপোনালোকক মুখখন দেখুৱাই আছো। আৰু এয়া 15 মিনিট পিছত মোৰ মুখখন মই নৰ্মেল পানীৰে ধুই দিলোঁ। দেখিছেনে মুখখন অকণমান হ'লেও উজ্জ্বল লাগিছে। গতিকে আশা কৰিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটি দবাই দিব, যাতে আহিবলগীয়া সকলো নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে আহিছোঁ, বাই বাই।